নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতিত তোমালোকৰ সহায় হোৱাকৈ চেষ্টা চিৰিজৰ সৈতে সংগতি ৰাখি মই মোৰ চেনেলটিত তোমালোকৰ কাৰণে গণিত বিষয়টোৰ পূৰ্ণ সলিউশ্যন আগবঢ়াম বুলি ভাবিছোঁ। আৰু আমি আগতীয়াকৈ এই প্লেনসমূহ কৰি আছিলোঁ। তোমালোকৰ কেনেকৈ তোমালোকে প্ৰিপেয়াৰ হ'লে অহা বছৰ মেট্ৰিকত তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা, সেই অনুসৰি আমি প্লেনিং এটা বনাইছোঁ। চ' মই আজি যিহেতু প্ৰথম ভিডিঅ' হয় মোৰ, গতিকে মই আজি এক্সাৰচাইজ নকৰাওঁ, তোমালোকৰ মোৰ প্লেনিংটোৰ বিষয়ে আজি অৱগত কৰাবৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ মই। চ' ভিডিঅ'টো তোমালোকে একেবাৰে শেষৰলৈকে চাই থাকিবা, অকণমানো স্কিপ নকৰিবা, যাতে তোমালোকে গোটেইখিনি ভালদৰে বুজি পোৱা। ত' আমাৰ ভিডিঅ'টো মই ষ্টাৰ্ট কৰিব লৈছোঁ। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে আমাৰ যিটো লক্ষ্য হৈছে সেইটো হৈছে মেট্ৰিক পৰীক্ষা 2025 বৰ্ষত আমাৰ প্লেটফৰ্মটোৰ পৰা আমি যিমান পাৰোঁ সিমান ছাত্ৰ ছাত্ৰীসকলক অহা বছৰৰ কাৰণে ভাল ধৰণে প্ৰিপেয়াৰ কৰিব পাৰোঁ। আৰু তোমালোকৰ যিটো গণিত বিষয়, এই গণিত বিষয়টো স্পেচিয়েলি মই চাই দিম। আৰু মই যিটো তোমালোকৰ একেবাৰে ফাৰ্ষ্ট চেপ্টাৰ যিটো ৰিভিজন পুনৰ আলোচনা চেপ্টাৰ, সেই তাৰ পৰা একেবাৰে চেপ্টাৰ 15 অৰ্থাৎ প্ৰবেবিলিটি বা সম্ভাৱিতা চেপ্টাৰটোলৈকে যিমানখিনি বিষয়বস্তু আছে সেই গোটেইখিনিৰ পৰা আৰম্ভ কৰি এক্সাৰচাইজ হওক বা তোমালোকৰ যিমান এক্সাম্পলছ আছে সেই চেপ্টাৰটো, সেই গোটেইখিনি মই তোমালোকক চাই দিম। চ' মোৰ প্লেনটো হৈছে তোমালোকৰ প্ৰতিটো চেপ্টাৰৰ পৰা যিখিনি ফুল কনচেপ্ট আছে সেই কনচেপ্টখিনি ক্লিয়াৰ কৰিম। তাৰ পাছত তোমালোকৰ যিখিনি এক্সাম্পলছ আছে সেই এক্সাম্পলছখিনি কৰাম। তাৰপাছত যিটো এক্সাৰচাইজ আছে সেই এক্সাৰচাইজখিনি কৰাম। তাৰপাছত তোমালোকৰ Hslc 2025ৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনিও প্ৰভাইড কৰিম। প্লাছ তোমালোকে গম পাইছা ইতিমধ্যে যোৱা বছৰৰ পৰা MCQ কুৱেশ্যনছখিনি 45 মাৰ্কছৰ আহিছে, গতিকে তোমালোকৰ প্ৰতিটো MCQখিনিও কৰোৱা হ'ব। আৰু লগতে প্ৰিভিয়াছ 5 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰসমূহ তোমালোকক কৰোৱা হ'ব। আৰু প্ৰতিটো এক্সাৰচাইজ শেষ হোৱাৰ পাছত তোমালোকৰ এটা স্পেচিয়েল টেষ্ট লোৱা হ'ব। চেষ্টা চিৰিজৰ হয় আমি তোমালোকৰ কাৰণে এটাইবিলাক ষ্টাডি মেটেৰিয়েলছ একেবাৰে বিনামূলীয়াকৈ যোগান ধৰিবলৈ প্ৰয়াস কৰিম। গতিকে তোমালোকে চেষ্টা চিৰিজৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি থ'বা আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, যাতে তোমালোকে আপডেটসমূহ সঘনাই লাভ কৰিব পাৰা। ধন্যবাদ।